মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱাৰে পৰা শিক্ষা বিভাগত এটাৰ পাছত আন এটা বিতৰ্ক সৃষ্টি হৈছে। কেতিয়াবা যদি প্ৰশ্ন কাকত ছ'চিয়েল মিডিয়াত ভাইৰেল হয়, আকৌ কেতিয়াবা পৰীক্ষাৰ বহি গৰুৱে খায়। এইবাৰ চলিত মেট্ৰিক পৰীক্ষাৰ 29 ফেব্ৰুৱাৰীত হৈ যোৱা গণিত বিষয়ৰ জটিল প্ৰশ্ন কাকতক লৈ ৰাজ্যজুৰি শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে গণিত পৰীক্ষাৰ প্ৰশ্ন কাকতক লৈ এক মন্তব্য প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীৰ মতে মেট্ৰিক পৰীক্ষাৰ পেটাৰ্ণ সলনি হৈছে আৰু এই পেটাৰ্ণ হঠাৎ সলনি হোৱা নাই। এই বিষয়ে 2023 বৰ্ষৰ শিক্ষকসকলক অৱগত কৰোৱা হৈছিল। শিক্ষামন্ত্ৰীগৰাকীয়ে এই পেটাৰ্ণৰ কাৰণ দেখুৱাই পুনৰ কয় যে পূৰ্বতে CBSE আৰু ছেবাৰ উভয়ৰে প্ৰশ্ন কাকত পেটাৰ্ণ পৃথক আছিল, কিন্তু এইবাৰ ছেবা আৰু CBSEৰ পেটাৰ্ণ একেই কৰা হৈছে। কাৰণ সৰ্বভাৰতীয় কেন্দ্ৰীয় পৰীক্ষাসমূহত জটিল প্ৰশ্ন অহাৰ বাবে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে সংকটত পৰে। 29 ফেব্ৰুৱাৰীত হৈ যোৱা গণিতৰ বিষয়ৰ প্ৰশ্ন কাকতৰ দুটা প্ৰশ্ন বাদ দি বাকী প্ৰশ্ন টান কৰা হৈছিল। পাঠ্যক্ৰমত থকা প্ৰশ্নহে আহিছে, কেৱল প্ৰশ্নৰ পেটাৰ্ণহে সলনি কৰা হৈছে। অৱশেষত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে যদিহে ছেবাৰ পাঠ্যক্ৰমৰ আওতাৰ বাহিৰৰ প্ৰশ্ন দিয়া হৈছে, তেন্তে উক্ত দুটাৰ বিপৰীতে থকা সম্পূৰ্ণ নম্বৰ ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব। এই বিষয়ত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।